তো SSC GD তোমালোকৰ লগত বহুত খাতৰা এটা গেম খেলি দিলে, বহুত ডেঞ্জাৰাছ এটা গেম খেলি দিলে, ক'ব গ'লে এটা তোমালোকৰ লগত বহুত ডাঙৰ স্কেম কৰি দিলে। বেছি দেৰি নকৰি আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তাৰ আগত যদি চেনেলটো নতুনকৈ আহিছে সকলে সাবস্ক্ৰাইব মাৰে, ভিডিঅ'টো লাইক কৰক। তো আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। GD আমাক নিজে উইক প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব দিছে, কিন্তু এক্সামটো পেলাইছে সিহঁতৰ মতে। আৰু কেনেকৈ পেলাইছে জানেনে? যিসকলে ফাৰ্ষ্ট উইক চিলেক্ট কৰিছে সিহঁতক দি দিছে লাষ্ট উইক নহ'লে থাৰ্ড উইক, আৰু যিসকলে লাষ্ট উইক চিলেক্ট কৰিছে বা থাৰ্ড উইক চিলেক্ট কৰিছিল সিহঁতক দি দিছে ফাৰ্ষ্ট উইক। তো SSC GD মানে যেনেকৈ এই গেমটো খেলিছে, এই গেমটো কিয় খেলিছে জানেনে? এই গেমটোৰ দ্বাৰা SSC GD ডাইৰেক্ট কাট অফ কমাব চেষ্টা কৰিছে। কাৰণ কিয় জানে? যিসকল ষ্টুডেণ্টে একো পঢ়া নাছিল, এক্সাম ডেটটো অহাৰ লগে লগে সিহঁতে লাষ্ট উইকটো চিলেক্ট কৰিছিল, আৰু লাষ্ট উইকটো চিলেক্ট কৰাৰ কাৰণে সিহঁতে ভাবিছিল ধুনীয়াকৈ একমাহ সময় পাম, একমাহটো আমি পঢ়ি ধুনীয়াকৈ এক্সাম দিম। কিন্তু SSC GD হৈছে সেনেকৈতো মই তোমালোকক কৰিব নিদিওঁ। তো SSC GD ভাবিছে যিসকলে পঢ়িছে ফাৰ্ষ্টতে দিব, লাষ্টত চিলেক্ট কৰা কেইটাক ফাৰ্ষ্টতে দি দিম, আৰু লাষ্টত যিকেইটা চিলেক্ট কৰিছে সিহঁতক ফাৰ্ষ্টত দি কেনে ফাৰ্ষ্টত যিকেইটা চিলেক্ট কৰিছে সিহঁতক লাষ্টত দি দিম। কাৰণ SSC GD জানে ফাৰ্ষ্টত সেইসকলে চিলেক্ট কৰিব যিসকলে এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰি বহি আছিল এক্সামৰ কাৰণে, সেইকাৰণে সিহঁতক লাষ্টলৈকে বহাই দিলে। আৰু যিসকলে অলপো পঢ়া নাই, ভাবি আছিল এক্সাম ডেট অহাৰ পিছত পঢ়িম, সিহঁতক দি দিলে ফাৰ্ষ্টতে। মানে SSC নিজে ধৰিয়ে লৈছে সিহঁতক নপঢ়াকেইটাক, যিহেতু আগতে পঢ়া নাই এতিয়া ঘণ্টাও এক্সামত পাছ কৰিব নিদিওঁ, যিকেইটা পঢ়িছে সেইকেইটা ইজিলি পাছ কৰি যাব। তো এনেকুৱাকৈ গেম খেলিছে। আৰু এই গেমটো খেলাৰ কাৰণে কি হ'ল, SSC GD ডাইৰেক্ট কাট অফত ইফেক্ট পৰিব। এনেকুৱা কাৰ হৈছে কমেণ্ট কৰি জনাবা। যোনে দিব খুজিছিল গুৱাহাটী তাৰ পৰি গ'ল ডিব্ৰুগড়, যোনে ডিব্ৰুগড়ত দিব খুজিছিল তাৰ পৰি গ'ল গুৱাহাটী যোৰহাট। এনেকুৱাকৈ কাৰ হৈছে। আৰু যোনে ফাৰ্ষ্ট উইকত দিম বুলি কৈছিল তাৰ লাষ্ট উইক পৰি গ'ল, যোনে লাষ্ট উইকত দিম বুলি কৈছিল কাৰ ফাৰ্ষ্ট উইকত পৰি গ'ল। এনেকুৱা কাৰ হৈছে কমেণ্ট কৰি জনাবাচোন। 90% হোৱা দেখা গৈছে, আৰু কাৰ হৈছে কমেণ্ট কৰি জনাবা। আৰু লগতে এক্সাম চেণ্টাৰলৈ কি কৰিব কৰিলে, যিসকল ষ্টুডেণ্টে এক্সাম চেণ্টাৰ ধৰি লওক মোৰ ওচৰত গুৱাহাটী হয়, তো মই গুৱাহাটীত দিছোঁ, কিন্তু যিসকল ওচৰত গুৱাহাটী হয় মোৰ যিমান ফ্ৰেণ্ড আছে ন 90% মই এনেকুৱা দেখা পাইছোঁ 90% চব উল্টা কৰি দিয়ে SSC GD। মই মোৰ ফ্ৰেণ্ডবিলাকৰ চবৰে এক্সাম চিটি সিহঁতক মই চব কৰি দিছিলোঁ, উইক প্ৰিফাৰেঞ্চ মই নিজে চিলেক্ট কৰি দিছোঁ, আৰু এপ্লাই কৰা টাইমত আমি 4-5জন একেলগে মিলি চিলেক্ট কৰিছিলোঁ। আৰু চবৰে মোৰ ফ্ৰেণ্ড চবৰে যাই কেনে এক্সাম পৰিছে ডিব্ৰুগড়ত, মানে 400-500 কিলোমিটাৰ 1000 কিলোমিটাৰ দূৰ এক্সাম চিটি পেলাই দিছে। ওচৰতো কাৰো দিয়া নাই, ধৰক ডিব্ৰুগড়ৰ ষ্টুডেণ্টৰ পেলাই দিছে গুৱাহাটী ওচৰৰ পাজৰ ষ্টুডেণ্টখিনিক পেলাইছে ডিব্ৰুগড় যোৰহাট, যে আমাক নেকি যাওঁতে যোৰহাট এদিন লাগি যাব 9-10 ঘণ্টা ৰাস্তা, 10 ঘণ্টাও ৰাস্তা নহয় 11-12 ঘণ্টা ৰাস্তা, 10 ঘণ্টা ক'লে ভুলে হয়, কাৰণ গৈ থাকিলে 10 ঘণ্টা ট্ৰেইন ৰখিব কিবা কৰিব ত'ত ৰখিব লাগিব, এনেকৈ 10-12 ঘণ্টা ৰাস্তা। তো 10-12 ঘণ্টা দূৰ 400-500 কিলোমিটাৰ দূৰ কৰি দিছে SSC GD। মানে ভাবিয়ে লৈছে এইবাৰ কাট অফ কমাবই লাগিব, এইবাৰ কাট অফ ওপৰত হাই যাব নিদিয়ে। কাৰণ চাওক SSC GD যেতিয়া এক্সামটো দিলে হ'ল তেতিয়া ভাবিছিল বহুত কাট অফ হাই যাব, সেই হিচাপত মানে বহুতে মানে আশা এৰি দিছিল, বা বহুতে ভাবিছিল যে কাট অফ এইবাৰ হাই যাব কাৰণ পঢ়িব চবে টাইম পাই যায়। কিন্তু SSC GD গেমটো উল্টা মাৰি দিলে। এতিয়া চাওক কেনেকুৱা হৈ গ'ল নিজে চাওক। এতিয়া বহুত ষ্টুডেণ্ট সেনেকুৱা আছে যিসকলে মানে এইবাৰ এক্সামটো দিব নাযায়। আনকি মোৰে 2-3জন ফ্ৰেণ্ড আছে সিহঁতে এক্সাম দিব নাযায়, কাৰণ সিহঁতৰ পৰিছে ডিব্ৰুগড়, কাৰণ বহুত দূৰ হয় 10-12 ঘণ্টা দূৰ, আৰু সিহঁতে ভালদৰে পঢ়া নাই। এই ভালদৰে নপঢ়াৰ কাৰণে সিহঁতে কি ডিব্ৰুগড়লৈকে 2-3 হাজাৰ 5,000 টকা এটা ভাঙি কেনে সাধাৰণ এনে টোক্কা মাৰিব যাব নেকি এক্সামত? নাযায়। কাৰণ যদি গুৱাহাটী পৰি লয় আমাৰ ওচৰত হয় 2-3 ঘণ্টা ৰাস্তা, যাই কেনে পটককৈ এক্সামটো টোক্কা মাৰি হওক যি কৰি হওক দি থৈ আহিল হয়। তো এই গেমটো খেলাৰ কাৰণে মানে কি হ'ল, এতিয়া কাট অফো হাই নাযায়। মানে যিসকলে ভাবি আছিলে এইবাৰ কাট অফ বহুত যাব 70+ যাব 80+ যাব, তো কাট অফ ইমান চিন্তা কৰিব লগা নাই, কাট অফ হাই নাযায়। এইবাৰ কাট অফ থাকিব তোমালোকৰ 72-71 এনেকুৱা মানতে আমাৰ অসমৰ কাট অফ থাকি যাব। যি কেটেগৰী হয়, আৰু ST হ'লে তাৰো কমে থাকিব, 70 মানতে থাকি যাব, বা 71, আৰু SC হ'লে 72-73, বাকী কেটেগৰী হ'লে 74 মানৰ, মানে 75ৰ তলত কাট অফ থাকিয়ে যাব। এইবাৰ কোনো চিন্তা কৰিব লগা নাই। কিন্তু যিসকলে ভাবিছে কাট অফ ইমান যাব তো ইমান কাট অফ নাযায়, বা কোনো টেনশ্যন নাই। তোমালোকে বহুতে কমেণ্ট কৰি থাকা যে মোকৰ স্কোৱাৰ ইমান আহিছে, 70 আহিছে 80 আহিছে। ভাই তোমাৰ যদি টোক্কা নামাৰাকৈ 70-80-90কে আহি আছে, তো কোনো চিন্তা নাই, তুমি এক্সামত টোক্কা মাৰিও তুমি 90-100 কৰি দিব পাৰিবা। আৰু টোক্কা কেনেকৈ মানে মোৰ ভিডিঅ' আছে চেনেলত, গৈ কেনে চাই লোৱা, প্লেলিষ্টত SSC GD প্লেলিষ্টটো খুলি ল'বা, তাতে ধুনীয়াকৈ চাই লোৱা। তো কি হ'ব, SSC GD খাতৰা গেম খেলি দিলে হা। এক্সাম চিটি কাৰোবাৰ যদি গুৱাহাটীৰ ওচৰ, গুৱাহাটী ষ্টুডেণ্টক দি দিছে ডিব্ৰুগড় ষ্টুডেণ্টক দি দিছে গুৱাহাটী। 90% লগত এনেকুৱা হৈছে। মই কিজানি অলপমান লাকি চাকি আছোঁ, যাৰ মানে মোৰ যিমান ফ্ৰেণ্ড আছে ন 10-20জন চবৰে ডিব্ৰুগড় আৰু যোৰহাটৰ এজনে দুজনে পৰিছে, আৰু বাকী গোটেইখিনি পৰিছে ডিব্ৰুগড়। মাত্ৰ মোৰে মই অকল ডাইৰেক্ট ক'ব পাৰোঁ মোৰ অকল গুৱাহাটীত পৰিছে।
তো 7টা গেম খেলিছে কাট অফ কমাবৰ কাৰণে এইটো ডাইৰেক্টলি কাট অফ কমাবৰ কাৰণে SSC GD কৰিছে কাৰণ SSC GD নিজে ডাটাটো আগতে লৈ লৈছে আমাৰ পৰা আমি কেতিয়া এক্সামটো দিব বিচাৰো যেতিয়া গম পালে বেছিভাগে লাষ্টত দিব বিচাৰে সিহঁতক দি দিলে ফাৰ্ষ্টত কাৰণ জানে SSC GD হয়তো পঢ়া নাই সেইকাৰণে লাষ্টত দিব খুজি আছে কিন্তু যিকেইটা লাষ্টত হেৰি কৰিছিল সিহঁতক দি দিলে ফাৰ্ষ্টত যেতিয়া ফাৰ্ষ্টত দিব খুজিছিল SSC GD গম পাই গৈছে ন সিহঁতক পঢ়িছে সেইকাৰণে আমি সিহঁতক দি দিওঁ লাষ্টত তো এনেকৈ কাট অফত বহুতখিনি ইম্পেক্ট পৰিব বহুতখিনি তো এনেকৈ কাট অফটো বহুত কম যোৱা আৰু এক্সাম চিটি দূৰত পৰাৰ কাৰণে এইবাৰ বহুত ষ্টুডেণ্ট কমচে কম 20,000 10,000 ষ্টুডেণ্ট কমচে কম 10-20,000 ষ্টুডেণ্টে এইবাৰ এক্সাম দিব নাযায় তো তোমালোকে যাৰ ভাবি আছা এক্সাম দিব নাযাওঁ পঢ়া নাই এতিয়াও সময় আছে যদি তোমাৰ হাতত 20 দিনো সময় আছে ভালদৰে পঢ়া এইবাৰ কাট অফ ইমান বেছি নাযায় 20 দিন পঢ়ি তোমালোকে 70 ওপৰ স্ক'ৰ আনিব পাৰিবা মই গেৰাণ্টি দিছোঁ আৰু তোমালোকে এক্সাম দিব নাযাওঁ এইটো ভুল কেতিয়াও নকৰিবা কাৰণ ইতিমধ্যে যিবিলাকৰ এক্সাম চিটি বহুত দূৰত পৰিছে সিহঁতে এক্সাম দিব নাযায় তো এইটোৱে চান্স এইটো চান্সতে তুমি এক্সামটো দিয়া অলপমান খালি কষ্ট কৰা চাবা চাকৰি হৈ যাব আৰু কম্পিটিশ্যন বহুত এনেই হৈ থাকে দেখা দে অসমৰ 1,70,000 প্লাছ ষ্টুডেণ্টে 3,000 কিবা 300 নেকি পোষ্টৰ কাৰণে এপ্লাই কৰিছে কিন্তু কিছুমান মোৰ দৰে কিছুমান হাইটত ফেল হ'ব কিছুমানে ফিজিকেলত ফেল হ'ব কিছুমান মেডিকেলত ফেল হ'ব কিছুমান এক্সাম দিব নাযায় কিছুমানে এক্সাম কাট অফত ৰৈ যাব কিছুমানে ফিজিকেল কাট অফত ৰৈ যাব কিছুমানে মেডিকেল কাট অফত ফাইনেল কাট অফত ৰৈ যাব তো এনেকৈ কম্পিটিশ্যন কেতিয়াও হাই নাযায় তো তোমালোকে একো চিন্তা কৰিব লাগে ভালদৰে তোমালোকে পঢ়ি এক্সামটো দিয়াচোন কোনো এইটো ভুল নকৰিবা যে মই এক্সাম দিব নাযাওঁ পঢ়া এক্সাম দিব যোৱা চাবা তোমাৰ চিলেকশ্যন হ'ব কোনো ৰখাব নোৱাৰে আছিল SSC GD যিটো গেম খেলিলে চেলত এনেকুৱা গেম বাহ 7টা গেম খেলিছে এইবাৰ কোনো বছৰে মানে এনেকুৱা নকৰে কিন্তু এইবাৰ কৰি দিলে আৰু বাকি গাইছ আজি ভিডিঅ'টো ইমান আছিল তাৰ আগত যদি চেনেলটো নতুন গাইছ সকলে ছাবস্ক্ৰাইব মাৰা তো বাই বাই এণ্ড কমেণ্ট কৰি ক'বা কাৰ এক্সাম চিটি এনেকুৱা হৈছে দূৰত পৰিছে